নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। চলিত পেৰিছ অলিম্পিকৰ এখন বক্সিং মেচক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছে বৰ্তমান খেল জগত আৰু অলিম্পিকৰ ৰাজনীতিত। প্ৰথমতেই পেৰিছ অলিম্পিকৰ অপেনিং চেৰিমনীক লৈ বিভিন্ন বিতৰ্কৰ সূচনা হৈছিল। লগতে ৰেল লাইনত হোৱা বোমা বিস্ফোৰণক লৈও যথেষ্ট ভয়াৱহতা দেখা পোৱা গৈছিল ফ্ৰান্সৰ ৰাজধানী পেৰিছ অলিম্পিকৰ বাবে। এইবাৰ আন এক বিতৰ্কই কঁপাইছে ছ'চিয়েল মিডিয়া আৰু অলিম্পিকৰ ৰাজনীতিক। এখন বক্সিং মেচক লৈ উৎপন্ন হোৱা এই বিতৰ্কিত ঘটনাটো হ'ল যোৱাকালি অৰ্থাৎ বৃহস্পতিবাৰে ইটালিয়ান বক্সাৰ এঞ্জেলা কেৰিনি আৰু আলজেৰিয়াৰ ইমানে খেলিফৰ মাজত অনুষ্ঠিত হৈছিল এক বক্সিং মেচ। কিন্তু মেচখনত মাত্ৰ ৪৬ ছেকেণ্ডৰ বাবে যুঁজ দিয়েই ইটালিয়ান বক্সাৰ এঞ্জেলাই ত্যাগ কৰিব লগা হৈছিল বক্সিং ৰিং, যাৰ ফলত আলজেৰিয়াৰ ইমানে খেলিফক মেচখনত বিজয়ী ঘোষণা কৰা হৈছিল। এতিয়া কথাটো হ'ল যে ইটালিয়ান বক্সাৰগৰাকীয়ে কিয় মাত্ৰ ৪৬ ছেকেণ্ডত খেলখন ত্যাগ কৰিব লগা হৈছিল। তাৰ কাৰণ অতি ভয়াৱহ আছিল। মেচখনত আলজেৰিয়ান প্ৰতিদ্বন্দ্বী ইমানে খেলিফে ইটালীৰ বক্সাৰ এঞ্জেলা কেৰিনিৰ মুখলৈ এক প্ৰচণ্ড ঘোচাৰে আঘাত কৰিছিল, যাৰ বাবে কেৰিনিৰ দাঁত সৰি পৰিছিল আৰু মুহূৰ্তৰ বাবে ৰৈ গৈছিল এঞ্জেলা কেৰিনি, আৰু তাই নিজৰ কৰ্নাৰলৈ আহিছিল। প্ৰশিক্ষকসকলে তাক লগে লগে ইংগিত দিছিল যে তাই আৰু খেলত অব্যাহত নাথাকে, আৰু ৰেফাৰীয়ে যুঁজখন তাতে বন্ধ কৰি দিছিল। জানিবলৈ পোৱা গৈছে যে আলজেৰিয়ান প্ৰতিদ্বন্দ্বীগৰাকী প্ৰকৃততে এগৰাকী ট্ৰান্সজেণ্ডাৰ, যাৰ গাটো পুৰুষৰ দৰে গঠন হোৱাৰ লগতে তাৰ গাৰ শক্তিও এগৰাকী মহিলাৰ তুলনাত যথেষ্ট বেছি। বিগত কেইবা বছৰো বিভিন্ন মহিলাৰ অনুষ্ঠানৰ পৰা বাধা প্ৰদান কৰা হৈছিল ইমানে খেলিফক, আৰু বহু ঠাইত অযোগ্য ঘোষণা কৰা হৈছিল এইগৰাকী প্ৰতিদ্বন্দ্বীক। ২৫ বছৰীয়া আলজেৰিয়ান বক্সাৰক অলিম্পিকত খেলিবলৈ দিয়া কথাটোৱে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে অলিম্পিকত। বহু বিষয়াৰ মতে মহিলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে সম্পূৰ্ণ যোগ্যতা নাই বুলি যোৱা বছৰ তেওঁক বাধা দিয়া হৈছিল। সেয়ে অলিম্পিকৰ লিংগ আৰু নিৰপেক্ষ খেলক লৈ ৰাজনৈতিকভাৱে তীব্ৰ বিতৰ্কৰ ফ্লেশ পইণ্ট হৈ পৰিছে এই মেচখন। ইফালে বক্সিং প্ৰতিযোগিতাৰ তত্বাৱধানত থকা IOC অৰ্থাৎ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে ২০২৩ চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত খেলিফ আৰু আন এগৰাকী খেলুৱৈ লিন ইউ টিঙক অংশগ্ৰহণ কৰিবলৈ বাধা প্ৰদান কৰাটোহে স্বেচ্ছাচাৰী সিদ্ধান্ত বুলি ক'ব খোজে। সেয়ে পেৰিছ অলিম্পিকত দুয়োগৰাকী প্ৰতিযোগীকে অনুমতি দিয়া হৈছে বুলিহে কয়। খেলখন আধাতে সামৰি ইটালিয়ান বক্সাৰ পৰাজয়ৰ পাছত বৰকৈ কান্দিছিল আৰু ৰিঙত আঁঠু লৈ পৰিছিল। তাই কৈছিল যে মই মোৰ দেউতাক সন্মান জনাবলৈ ৰিঙলৈ গৈছিলোঁ। মোক বহুবাৰ কোৱা হৈছিল যে মই এগৰাকী যোদ্ধা, কিন্তু মোৰ স্বাস্থ্যৰ কথা চিন্তা কৰি খেলখন বন্ধ কৰিবলৈ বাধ্য হ'লোঁ। মই কেতিয়াও এনেকুৱা পাঞ্চ অনুভৱ কৰা নাই, সেয়ে মই হেড কোচক কৈ খেলখন আধাতে সামৰিলোঁ। এনেদৰে কান্দি কান্দি ব্যক্ত কৰে এঞ্জেলিনা কেৰিনিয়ে। কাৰণ প্ৰতিগৰাকী এথলীট বা খেলুৱৈ অলিম্পিকত খেলাটো আৰু খেলি পদক অৰ্জন কৰাটো এক ডাঙৰ সপোন এগৰাকী খেলুৱৈৰ বাবে, কিন্তু দুৰ্ভাগ্যজনকভাৱে আধাতে সামৰিব লগা হৈছিল তাই মেচখন। প্ৰিয় দৰ্শক, অসম, ভাৰত তথা সমগ্ৰ বিশ্বৰ খেলৰ বাতৰিসমূহ সহজতে অসমীয়াত পাবলৈ এই স্পৰ্টছ সাগা আছাম নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।